हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু ময়ো ভালে আছো মানে আজি আপোনালোকৰ লগত মই যেটো ভিডিও শেয়াৰ কৰিব যাই আছো যেটো ভিডিও আপোনালোকক আজি দেখুৱাম সেই ভিডিওটো মানে এক মাহ আগৰে মানে 1 মান্থ আগৰ ভিডিও হয় এটো কিন্তু মই স্টাৰ্টিং টু এতিয়া কৰিছো ভিডিওটো মই আপলোড কৰা নাছিলো সেইবাবে মই স্টাৰ্টিং টু আজি কৰিলো কৰি আপোনালোকক কৈ দিলো তেনে হলে বলক আৰম্ভ কৰো ভিডিওটো এয়া আহি পাইছো আৰু এয়া হল গংগা যমুনা ৰিজৰ্ট গংগা যমুনা ৰিজৰ্টত বহি আছো এয়া পুখুৰীৰ মাজত আৰু কিবা কিবি আছে সকলোবিলাক দেখুৱাই থাকিম আপোনালোকে সকলোৱে ভিডিওটো চাই থাকিব সকলোই লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰি দিব আৰু আছে বহুত কিবা কিবি সেইবিলাক আপোনালোকক দেখুৱাই থাকিম আৰু এইবিলাক চাওক ইমান ধুনীয়া লাগিছে আৰু আগৰ ফালে এখন ৰেষ্টুৰেন্টৰ নিচিনা আছে যেহেতু ইয়াত দূৰৰ দূৰৰ পৰা মানুহ আহি থাকে সেইবাবে ভাল হৈছে আৰু ভিডিও বনাই আছে নাম কি আছে তোৰ লিংকটো জেসমিন এই লিংকটো এইখন এইফালে যাও আৰু এইজনী আমাৰ ঘৰৰে মানে মোৰ লগৰজনীৰ সিস্টাৰ আইবি কয় যাবি বাকি কিবাকে নাপায় আৰু ফটো উঠি দে চাও হাই এইখন মুনুৰ গাড়ী মুনুৰ বিয়াতে এইখনত লৈ গৈছিল মুনু এতিয়া ইয়াত থৈ দিছে ডাইনাছাৰ মানুহ হৈ আছে অলপ বেছি আৰু মানুহ হলে অলপ বেছি ভাল লাগে আৰু গাইস এইখিনিতে ইমান মানুহ হৈছে নহয় কিবা এটা চাও গৈছে দাদা বহুত মানুহ হৈ গৈছে ইয়াত মানে ফাৰ্ষ্ট ইয়াৰ পঢ়ি থাকোঁতে আহিছিলোঁ আৰু এতিয়া অহা নাই আৰু এতিয়া আজি মানে মই যেতিয়া আহিছিলোঁ তেতিয়া এইবিলাক নাছিল আৰু এক চাওক না গাইস বয়সে নাই তাইৰ বুঢ়ী হৈছে এতিয়া ইস গংগা যমুনা প্লেচ হয় আপোনালোকে আহিব বহুত ধুনীয়া প্লেচ হয় ইয়াত বহুত ভাল ভাল বস্তু আছে সৰু ল'ৰা ছোৱালীৰ পৰা আনিব পাৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ আছে লিংকটো মই ডিসক্ৰিপশনত দি দিম এই লিংকটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু মই এয়া সৰু বাচ্চাৰ নিচিনা ইয়াত উঠি আছো আৰু গাইস এইখিনি চাওক কিমান ধুনীয়া মই বহুত দিন আগতে আহিছিলো এবাৰ তাৰপিছত অহাই নাই আৰু এবাৰে আহিছিলো বহুত দূৰৰ দূৰৰ পৰা মানুহবিলাক আহি থাকে আৰু এতিয়া গধূলি হ'ল যে কিবা এটা লাইট সকলো ফালে লাইট যে কিবা এটা ভাল লাগে আৰু এইখিনি সময় আৰু এতিয়া গধূলিয়ে হৈ গ'ল আমি আহোতে দেৰি হ'ল সেইবাবে বেছি সময় থাকিব নোৱাৰো এতিয়া
যাবই লাগিব আৰু গধূলিয়ে হ'ল। এতিয়া যাওঁ দিয়ক গাইছ। আৰু গাইজ এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। মানে যেতিয়া মই আমাৰ ঘৰত গৈছিলোঁ, মানে আম্মাহঁতৰ ঘৰত যাওঁতে তেতিয়া মানে মই ফুৰিব গৈছিলোঁ তাত। ফুৰিব যোৱাতে তেতিয়া বনাইছিলোঁ ভিডিঅ'টো, কিন্তু মই আপলোড কৰা নাছিলোঁ। ভাবিছিলোঁ কিনো আপলোড কৰিম, সকলোৱেতো দেখিছে এইখিনি জেগা, সেইকাৰণে আপলোড কৰা নাছিলোঁ। নলবাৰীৰ বুলি নহয়, বেলেগ ঠাইৰ মানুহেও দেখিছে, বহুতে ফুৰিব আহি থাকে। কিন্তু আজি ভাবিলোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰি যিহেতু বনাইছোঁ ভিডিঅ'টো, সেইবাবে আজি আপলোড কৰি দিলোঁ, আপোনাক শ্বেয়াৰ কৰিলোঁ। তো এতিয়া সামৰোঁ ইয়াতে ভিডিঅ'টো। যদি চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কি ক'ম আৰু বেছি শ্বেয়াৰ কৰি দিব। এতিয়া বাই।